ৰাষ্ট্ৰীয় পটত উজ্বলি থকা এগৰাকী অসমীয়া ভাৰতবৰ্ষৰ সংগীতৰ ক্ষেত্ৰখনত যাৰ অৱদান অপৰিসীম। আপুনি গম নোপোৱাকৈ হয়তো আপোনাৰ প্ৰিয় গানটোৰ সংগীত ব্যৱস্থাপনা একেদৰে। जब वी मेट, लाइफ इन अ मेट्रो, कांटे, ये जवानी है दीवानी, आशिकी दूर পৰা, एक विलेन, दंगल, कलंकলৈকে প্ৰায় 500ৰো অধিক বোলছবিত সংগীত কৰা ধ্ৰুৱজ্যোতি ফুকনৰ সৈতে আমাৰ এক ব্যতিক্ৰমী সাক্ষাৎকাৰ। মৰাণৰ দৰে এখন সৰু ঠাইৰ পৰা গৈ মুম্বাইত প্ৰতিষ্ঠিত হোৱাৰ সংগ্ৰাম কিমান কঠিন আছিল? মৰাণৰ পৰা মুম্বাইৰ যাত্ৰা সংগ্ৰাম নথকা নহয়, আছিল সংগ্ৰাম আছিল, কিন্তু মই সেই সংগ্ৰাম কোনোদিনে অনুভৱেই কৰিব নাপালোঁ। আই থিংক দিছ ৱাজ বিকজ অফ মাই পেশ্যন টুৱাৰ্ডছ মিউজিক। যেতিয়া যেনেকৈ ফুটবল খেলা ল'ৰা এজনে খেলি থাকি 4-5 ঘণ্টা খেলি থাকিলেও তেওঁ গমেই নাপায় যে 4-5 ঘণ্টা তেওঁ ইমান ফিজিকেল ষ্ট্ৰং এক্সাৰচাইজ কৰিছে। গতিকে মোৰ ক্ষেত্ৰত বোধহয় তেনেকুৱাই কিবা এটা হৈছিল। এগৰাকী সংগীতজ্ঞ হিচাপে আপুনি আপোনাৰ সংগীতক কেনেদৰে ব্যাখ্যা কৰিব? আপোনাৰ মনে বিচৰা সংগীত কেনেধৰণৰ? মোৰ মনে বিচৰা সংগীত বুলিবলৈ তেনেকৈ কোনো বিশেষ জনাৰ বা কোনো টাইপ নাই। মই সকলো ধৰণৰ মিউজিকেই ভাল পাওঁ। কিন্তু সেই সংগীতৰ কিবা এটা অৰ্থ বহন কৰিব লাগিব, আৰু কিবা এটা যদি উদ্দেশ্য থাকে তেতিয়াহ'লে ভাল হয়। অৰ্থহীন আৰু উদ্দেশ্যবিহীন সংগীত মই ভাল নাপাওঁ। ইঞ্জিনিয়াৰিং কৰি থকা অৱস্থাত সংগীতক পেছা হিচাপে ল'ব খোজা সিদ্ধান্তটোত ঘৰৰ সমৰ্থন আছিলনে? ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত সংগীতক পেছা হিচাপে ল'বৰ কাৰণে ঘৰৰ পৰা তেনেকৈ কোনো অসন্মতি নাছিল, কিন্তু ঘৰৰ পৰা এজ এ পেৰেণ্টছ, যেনেকৈ প্ৰত্যেক পেৰেণ্টছে নিজৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰে, মোৰ মা দেউতাইও কৰিছিল। আৰু যিহেতু সেই সময়ত মোৰ সংগীত জগতত যিটো পেছা সেইটো খুব এষ্টাব্লিছ নাছিল, তাৰ কোনো ফাইনেন্সিয়েল ছিকিউৰিটি নাছিল, সেইটো কাৰণে মা দেউতাহঁতে অলপ চিন্তা কৰিছিল। কিন্তু মোৰ ক্ষেত্ৰত মোৰ ঘৰত মোৰ মা দেউতাৰ বিশেষকৈ মোৰ প্ৰতি এটা খুব সাংঘাতিক এটা ভৰসা আছিল। কি কাৰণে নাজানো, মই সৰুৰ পৰা মই যেতিয়া কিবা এটা ডিচিশ্যন লওঁ, মা দেউতাহঁতে সেইটো কেতিয়াও তাৰ অপ'জ নকৰে। ইনফেক্ট ঘৰৰ বহুত ডাঙৰ ডাঙৰ ডিচিশ্যন মোৰ এতিয়া মনত আছে, মই তেতিয়া বহুত সৰু, তেতিয়া দেউতাই মোক বহুৱাই লৈ পেলাই কয় যে ধন এনেকুৱা এটা কৰিব খুজিছোঁ, কেনেকুৱা হয়? সেইটোৰ ওপৰত মোৰ নিজৰ ওপৰত ৰেছপনচিবিলিটি আহি গৈছিল যে মোৰ মা দেউতাই যাতে মই যিটো আজি কৰিবলৈ লৈছোঁ সেইটো কাৰণে পাছলৈ মোৰ মা দেউতাই যাতে কোনো ধৰণৰ অনুতাপ কৰিব লগা নহয় বা ময়ো অনুতাপ কৰিব লগা যাতে নহয়, সেইখিনি ৰেছপনচিবিলিটি মোৰ আছিলে। ভগৱানৰ আশীৰ্বাদত সকলো ঠিকে থাকে হৈ গ'ল। আজিকালি প্ৰায়ে দেখা যায় যে ব্যৱসায়িকভাৱে সফল বহু গীতক বহুতে এটা ভাল গীত বুলি ক'ব নোখোজে। এই বিষয়ে আপুনি কি ভাবে? এটা গীতৰ ব্যৱসায়িক সফলতাটো আৰু গীতৰ কোৱালিটিটো দুইটা মই ভাবোঁ যে এটা টোটেলি ডিফাৰেণ্ট কনচাৰ্ণৰ বস্তু। এইটো নহয় যে গীত এটা ব্যৱসায়িকভাৱে সফল হ'লেই খুব ভাল গীত হ'ব বা সফল হ'লেই খুব বেয়া গীতো হ'ব। এই দুয়োটাই কথাই মই বিশ্বাস নকৰোঁ। গীতটো ভাল নে বেয়া সেইটো ডিপেণ্ড কৰিব গীতটোৰ ভিতৰত কি কি কথা আছে, কি ধৰণৰ কোৱালিটি আছে। বেচিকেলি হোৱাট ইজ দ্য কোৱালিটি এজ এন আৰ্ট, সেইটো মই ভাবোঁ যে বেছি গুৰুত্বপূৰ্ণ। ব্যৱসায়িক সফলতা যদি আজি হোৱা নাই, কোনোবা এটা খুব সুন্দৰ গীত কোনোবাই কৰিছে কিন্তু আজি যদি হোৱা নাই, হয়তো 10 বছৰ পিছত হ'ব আৰু বহুত ডাঙৰকৈ হ'ব। তেনেকুৱাও বহুত উদাহৰণ আছে। আপুনি ষ্ট্ৰাগল কৰি থকা সময়ৰ এনে কিবা ঘটনা আমাৰ লগত শ্বেয়াৰ কৰিব নেকি, যিটো শুনি বৰ্তমান সংগীতক পেছা হিচাপে ল'ব খোজাসকল উৎসাহিত হয়? কাঁটেৰ এলবাম কৰাৰ সময়ত এটা ঘটনা মই শ্বেয়াৰ কৰিব খোজোঁ।
কাটে এলবামৰ গোটেইকেইটা গান আমাৰ ৰেকৰ্ড হৈ গ'ল, ৰেকৰ্ড হৈ যোৱাৰ পিছত মিক্সিঙৰ সময়ত সেই সময়ত মিক্সিংটোক ইমান ইম্পৰ্টেণ্টলি লোৱা হোৱা নাছিল, কিন্তু সেই গানটোৰ মিউজিক প্ৰডাকশ্যনটো অলপ এনেকুৱা ধৰণৰ অন্য ধৰণৰ চিন্তা কৰি কৰা গৈছিল, যিটোত মিক্সিঙৰ কাৰণে অকণমান বেছি সময় আৰু ভাল ইঞ্জিনিয়াৰৰ দৰকাৰ আছিল। তে মই আনন্দৰাজক ক'লোঁ যে মোক এইটো এলবামৰ কাৰণে অকণমান বেছিকৈ ষ্টুডিঅ'ত আৱাৰ্ছ লাগিব আৰু অকণমান টাইম মোক দিব লাগিব, অকণমান হাত এৰি দিব লাগিব। তে আমি 3 দিনলৈকে গান কৰিলোঁ, 3 দিনত এটাও গান মিক্স হোৱা নাই। তে এটা সময়ত তৃতীয় দিনাখন আহি আনন্দে মোক মানে অলপ খঙেই কৰাৰ নিচিনা ক'লে যে 3 দিন হৈ গ'ল এতিয়ালৈকে যদি এটাও গানেই যদি মিক্স আমাৰ কমপ্লিট হোৱা নাই, তেতিয়াহ'লে আমি কিমান দিন লাগিব আমাক, আমিতোতো ইমান ইনডেফিনিট টাইম মই তোমাক দিব নোৱাৰিম, আৰু খৰচ পাতিৰ কথা আছে, ইমানখিনি খৰচ মই কৰিব নোৱাৰিম। সেই সময়ত মোৰ মানে অলপমান দুখ লাগিল, কাৰণ মই আগতে কৈছিলোঁ কথাটো, ক্লেৰিফাই কৰিছিলোঁ, আৰু মই আনন্দক ৰিকুৱেষ্ট কৰিলোঁ যে এই এলবামটোৱে তোৰ লাইফৰ কেৰিয়াৰ চেঞ্জ কৰি দিব, প্লিজ গিভ মি চাম টাইম, আৰু তই মোৰ লগত অকণমান বৰদাস্ত কৰিব লাগিব। তে সিও মোৰ লগত আৰে তেৰা সাথ এচা কাম নেই হতা হে ধ্ৰুৱ, এনেকৈ মোৰ লগত কথা টু মেমে ষ্টাৰ্ট হৈ গ'ল। আৰু সেই কথাখিনি হৈ থাকোঁতে লাকিলি সঞ্জয় গুপ্তা, যিজন ফিল্মৰ প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ, তেখেতে শুনা পাই মোক ছাইডত মাতি, আৰে ধ্ৰুৱ ইধৰ আ, কিয়া প্ৰব্লেম মেৰে কো বল। তেতিয়া মই ক'লোঁ যে এনেকৈ মোক অলপ মিক্সিঙৰ কাৰণে এনেকুৱা সময় লাগিব, কাৰণ মই অলপ বেলেগ ধৰণে পৰিকল্পনা কৰিছোঁ গোটেই এলবামটো। তেতিয়া তেওঁ ক'লে তু কৰ লে, जितना टाइम चाहिए तेरे को तू ले ले, जितना स्टूडियो मेरे को एल्बाम अच्छा चाहिए। তে সেই কথাটোৱে মোক বহুত মানে কৰিলে, সাহস দিলে। আৰু ফাইনেলি কাটেটো সঁচাকৈ সেই সময়ৰ কাৰণে এটা ৰাইজৰ মানে খুব প্ৰশংসিত এলবাম হৈছিলে। আৰু ইনফেক্ট আনন্দৰাজৰ তাৰ পিছৰ পৰাই কেৰিয়াৰত বহুত চেঞ্জ আহিছিলে। আনন্দৰাজ হি ইজ ষ্টিল থেংকফুল টু মি বিকজ অফ দেট এলবাম অনলি। আৰু অসমৰ ৰাইজে জানে নে নাজানে নাজানো, এই কাটে এলবামটো 3জন অসমীয়া আৰু ল'ৰা ইনভলভ আছে, মেজৰ পাৰ্ট কৰিছে। এজন হ'ল সকলোৱে জানে জুবিন গাৰ্গ, কেইবাটাও গান তেওঁ গাইছেও, আলাপো কৰিছে, বেকগ্ৰাউণ্ডৰ বহুত কাম কৰিছে। আৰু এজন হ'ল অৱনীতাতী, যিজনে গোটেই এলবামটো মিক্স কৰিছে। আৰু এজন হ'ল বুলবুল, বেছ গিটাৰ। তাত 2টা গান আমাৰ বুলবুলে বেছ বজোৱা। So we should be proud of Assamese boys for this album. ধ্ৰুৱজ্যোতি ফুকন এনে এটা নাম যি বিগত 2টা দশকৰ হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ প্ৰায় সকলো সফল গীতৰ লগত জড়িত হৈ আছে। আপোনাৰ বাবে মাইলৰ খুঁটি বুলি কোনকেইটা গীতক ক'ব বিচাৰিব? এনেকৈ এটা গীতৰ কথা বা 2টা গীতৰ কথা ক'বলৈ গ'লে একচুৱেলি ইনজাষ্টিছ হৈ যাব, কাৰণ বহুতখিনি গীতে, বহুতকেইটা এলবামেই মোৰ লাইফত বহুত ইম্পৰ্টেণ্ট ভূমিকা আছে। যেনেকৈ আনন্দৰাজৰ 2টামান এলবাম, যেনেকৈ এখন আছিলে হিন্দুস্তান, ইণ্ডিয়ান, কাটে, তাৰপিছতে যতীন ললিতৰ লগত আছিলে ফানা বুলি এখন এলবাম, হামতুম, আৰু প্ৰীতমৰ লগততো বহুতবিলাক আছে, মানে অসংখ্য। জব উই মেটৰ পৰা আৰম্ভ কৰি জব উই মেট, গেংষ্টাৰ, কলংক, लव आजकल, ए दिल है मुश्किल, बर्फी, जग्गा जासूस, ये जवानी है दीवानी, लाइफ इन ए मेट्रो, दंगल। তে এই বহুত কেইখন এলবাম আছে। আৰু আমাৰ বিশেষ ফিল্মৰ লগত 2টামান এলবাম মই ভাবোঁ যে খুব ছাকচেছফুল আছিল। তাৰ ভিতৰত এটা হ'ল আশিকি 2। বাই দ্য ৱে, আশিকি 2তে ফাৰ্ষ্ট অৰিজিত সিঙৰ ব্ৰেক পাইছিলে, আৰু তাৰ পৰাই অৰিজিত সিঙৰ নাম বিখ্যাত হৈছিলে সেই আশিকি 2ৰ সেই বিশেষ গানটোৰ পৰাই। তেনেকুৱা আৰু এটা এলবাম অংকিত তিৱাৰীৰ এক ভিলেইন। তেনেকুৱা একচুৱেলি বহুতকেইটা এলবামৰ বহুত গান আছে, কিন্তু মই ভাবোঁ যে ষ্টিল মাহিৱে সেইটো সময়ৰ কাৰণে কাটেৰ মাহিৱে
মোৰ জীৱনৰ কেৰিয়াৰত এটা লেণ্ডমাৰ্ক মোক 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 বহুত সহায় কৰিছে সেই এলবামটো তেনেকৈ জব উই মেটৰ তাতে বহি বহি ৰ'দে য'ত আমাৰ অসমীয়া ফ্ৰেজটো মই ইউজ কৰিছিলোঁ মজা হি মজা তেনেকৈ গেংষ্টাৰত এটা গান তুহি মেৰে সব হে সেইটো মোৰ কেৰিয়াৰৰ এটা ইম্পৰ্টেণ্ট গান ইভেন বৰফিৰো কেইবাটাও গান সাংঘাতিক মানে অৰ্কেষ্ট্ৰেশ্যন আৰু মিউজিক প্ৰডাকশ্যন অলপ অন্য ধৰণৰ হৈছিল ৰাইজে খুব ভাল পাইছিল গতিকে এনেকৈ বহুতকেইটা গানৰ নাম একচুৱেলি ল'ব লাগিব অকলে এটা বা দুটা গানৰ কথা পাৰ্টিকুলাৰলি কোৱা যাব পৰা নাযায় বৰ্তমান কৰোনাৰ ফলত যি আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হৈছে ইয়াৰ প্ৰভাৱ সংগীত জগতখনৰ ওপৰত কেনেদৰে পৰিব বুলি আপুনি ভাবে COVID-19ৰ কাৰণে আমাৰ যিটো অৰ্থ ব্যৱস্থাৰ যিটো অৱস্থাৰ সন্মুখীন হৈছে যিটো মন্দাৱস্থাৰ সৃষ্টি হৈছে সেইটো সঁচাকৈ অলপ চিন্তনীয় বিষয় আৰু এইটো একচুৱেলি নট অনলি বিকজ অফ ভাইৰাছ এইটো এনেকুৱা যিকোনো সময়তে যিকোনো ধৰণৰ যেনেকৈ যদি কিবা যুদ্ধ বিগ্ৰহ হয় বা নেচাৰেল কেলামিটিজ হয় বা এনেকুৱা যিকোনো ক্ষেত্ৰতে প্ৰথম যিটো মাধমাৰ খাব লাগে সেইটো আমাৰ এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰিটোৱে খাব লাগে সেইটো সত্য কথা আৰু অসমৰ বা গোটেই জগতে গোটেই পৃথিৱীৰে এই সংগীত আৰু মিউজিক আৰু ফিল্ম ইণ্ডাষ্ট্ৰিটো ইয়াৰ কাৰণে যথেষ্ট এটা বেয়া অৱস্থাৰ সৃষ্টি হৈছে কিন্তু মই ভাবোঁ যে এইটো খুব দীৰ্ঘস্থায়ী নহ'ব কাৰণ ইয়াৰ আগতেও বহুত ধৰণৰ ভাইৰাছ আহি গৈছে স্পেনিছ ভাইৰাছ আহিছে গৈছে ইয়াৰ আগতে চাৰ্চ আহিছে গৈছে ইবোলা আহিছে গৈছে মই ভাবোঁ যে ইয়াৰো তেনেকৈ আৰু কেইদিনমানৰ পিছতে ভেকচিন আহিব বা ৰিমেডি কিবা ধৰণৰ এটা ইয়াৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা অহাৰ লগে লগে সকলো আকৌ নৰ্মেল হৈ যাব মই ভাবোঁ যে ইয়াৰ কাৰণে আমাৰ খুব বেছি চিন্তা কৰাৰ দৰকাৰ নাই কেইমাহমানৰ পিছতেই ই আকৌ সাধাৰণ অৱস্থা আমি পাই যাম Favorite workplace, either Guwahati or Mumbai? Workplace, Mumbai, obviously Mumbai, just because of the professionalism. Guwahatiও ভাল কিন্তু এতিয়া মোৰ চইচ মুম্বাই Favorite food, Assamese or Marathi? Favorite food, of course Assamese. অৱশ্যে স্নেক্স মই মাৰাঠী ভাল পাওঁ পাও ভাজি Rains of Assam or Mumbai? Of course Assam. অসমৰ বৰষুণ বুলি ক'লে অসমৰ বৰষুণ অসমৰ সেই টিঙত পৰা বৰষুণৰ টোপালৰ শব্দ শিলাবৃষ্টি আই থিংক মুম্বাই বৰষুণ কাণ্ট বিট আছাম বৰষুণ Sunrise and sunsets of Northeast or Mumbai? ছানৰাইজ অসমৰ ছানৰাইজ ভাল লাগে ৰাতিপুৱাৰ সঁচাকৈ সেই যিটো ডন বুলি যিটো ইংৰাজীত কয় আমাৰ অৰুণোদয় দেশৰ পৰা অহা সূৰ্যটো ওলাই অহা যেন লাগে ছানছেট অফক'ৰ্ছ মুম্বাই জুহু বিচৰ পাৰত 8টা বজালৈকে যেতিয়া বেলিটো দেখা পোৱা যায় আটাইতকৈ কি হলে ভয় কৰে আটাইতকৈ ভয়ংকৰ বস্তুটো হৈছে হাৰ্ড ডিস্ক বহুতবাৰ ধোকা দিছে বহুতবাৰ ঠগ খাইছোঁ নিজৰ কম্পিউটাৰ ৱৰ্ক ষ্টেচনটোৰ অবিহনে এটা দিন পাৰ কৰা সম্ভৱনে কম্পিউটাৰৰ ৱৰ্ক ষ্টেচনটো নোহোৱাকৈ মই থাকিব পাৰোঁ কিন্তু আচলতে মই ভাবোঁ যে মোৰ যিটো ৱৰ্ক ষ্টেচন সেইটো মোৰ ইয়াতহে আছে প্ৰথমতে ইয়াতে সৃষ্টিটো হয় তাৰপিছতহে মই মোৰ কম্পিউটাৰ ৱৰ্ক ষ্টেচনলৈ মই শ্বিফ্ট কৰোঁ
আপুনি ভাৰতৰ অলমষ্ট সকলো মিউজিক ডিৰেক্টৰৰ লগতে কাম কৰিছে ভাৰতৰ বাহিৰৰ কাৰোবাৰ লগত কাম কৰিবলৈ মন আছে নেকি মোৰ কাৰণে ভাৰতৰ ভিতৰৰ ভাৰতৰ বাহিৰৰ অসমৰ ভিতৰৰ অসমৰ বাহিৰৰ বুলি কোনো কথা নাই সংগীত ভাল সংগীত মই কৰিবলৈ পালেই হ'ল পত্নী যেতিয়া একেটা প্ৰফেশ্যনৰে হয় সুবিধা বা অসুবিধাসমূহ কেনেকুৱা হয় পত্নী একেটা প্ৰফেশ্যনৰ হ'বলৈ সুবিধা আছে বিশেষকৈ আমাৰ প্ৰফেশ্যনততো সুবিধা আছে এতিয়া ৰাতি 3টা বজাত ষ্টুডিঅ'ৰ পৰা আহিলেও পত্নীয়ে এটলিষ্ট বুজিব পাৰে যে 3টা বজাত মই ক'তো পাৰ্টি কৰি থকা নাই লকডাউনে আপোনাক কিমান ঘৰুৱা কাম কৰিবলৈ শিকালে লকডাউনে একচুৱেলি ক'বলৈ গ'লে ঘৰুৱা কাম একো শিকোৱা নাই ঘৰুৱা কাম চব ঘৰৰ পৰা আমি জানো কৰোঁ পেচেঞ্চ শিকাইছে পেচেঞ্চ ধৈৰ্য শক্তি পৰীক্ষা আমাৰ ভিউৱাৰ্ছসকলক কি ক'ব নমস্কাৰ ইছমিৰ ভিউৱাৰ্ছসকললৈ মই মুম্বাইৰ পৰাই মোৰ নমস্কাৰ যাচিছোঁ আৰু মই ভাবোঁ যে এই এনেকুৱা এটা COVID-19 আৰু লকডাউনৰ এনেকুৱা এটা পৰিৱেশৰ মাজতো ৰাইজে যে সকলো ধৰণৰ নিয়মসমূহ মানি চলি ছ'চিয়েল ডিষ্টেঞ্চিং স্পেচিয়েলি আৰু যিবিলাক গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সকিয়নি দিয়া গৈছে সেই সকলো পালন কৰি আমি কোনোমতে এই সংসাৰ সময়খিনি আমি পাৰ কৰি দিব লাগে আমি ভাবোঁ যে খুব সুন্দৰ দিন আগলৈ আহি আছে তাকে কৈ মই নমস্কাৰ জনাইছোঁ ইটছ মিক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ